মুছলমান মানুহবিলাকে ৰোজা কিয় ৰাখে 20% মুছলমান মানুহবিলাকে এইটো নাজানে 99% হিন্দু মানুহবিলাকে এইটো নাজানে মুছলমান মানুহবিলাকে ৰোজা কিয় ৰাখে আৰু ৰোজা ৰাখিলে কি হয় আপুনি শেষলৈ ভিডিঅ'টো চাওক মই আপোনাক ভালদৰে এই ভিডিঅ'ত বুজাই দিম নাম্বাৰ 1 ৰমজান মাহত মানে ৰমজান মাহত আল্লাহৰ পৰা মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত কোৰাণ নাজিল হৈছিল আৰু এই মাহতে কোৰাণটো লিখিছিল এইটো কাৰণে এই মাহত ৰোজা ৰখা হয় নাম্বাৰ 2 হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামক এটা সাহাবী জিজ্ঞাসা কৰিছিল মানে কৈছিল যে ভাল মানুহ আৰু বেয়া মানুহ মই কেনেকৈ জানিম তো হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লাম কৈছিল যে তুমি জানিবলৈ পাব ৰমজান মাহত মানে আল্লাহ ৰব্বুল আলামিন ৰমজান মাহত শয়তানটো বান্ধি ৰাখে আৰু শয়তানটো যদি বান্ধি ৰাখে তাৰ পিছতে যদি ৰমজান মাহত যদি কোনোবাই বেয়া বেয়া কাম কৰে বা ৰোজা ৰাখি যদি কোনোবাই মিছা কথা কয় মাল লগতে যদি বেয়া বেয়া গালি গালাজ কৰে তেন্তে সেই মানুহটো বহুতই বেয়া মানে শয়তানটো বান্ধি থোৱাৰ পিছতেও যদি কোনো মানুহ যদি বেয়া বেয়া কাম কৰে তেন্তে সেই নিজে এটা শয়তান এইটো কাৰণে আপোনাক ৰোজা ৰাখিব কৈছে নাম্বাৰ 3 ৰোজা ৰাখাৰ পিছতে আপুনি কি কৰিব নোৱাৰে নাম্বাৰ 1 আপুনি গালি দিলে আপোনাৰ ৰোজাটো নহব আপুনি যদি নামাজ নাপঢ়ে তেন্তে আপোনাৰ ৰোজাটো নহব আপোনাৰ বডিৰ পৰা যদি অলপ ব্লাড বাহিৰ হয় তেন্তে আপোনাৰ ৰোজাখন নহব আপুনি যদি আপোনাৰ মাল লগতে যদি বেয়াকৈ কথা কয় বা আপোনাৰ মাক যদি আপুনি বেয়াকৈ গালি দিয়ে তেন্তে আপোনাৰ ৰোজাখন নহব আপুনি যদি চুৰি কৰে তেন্তে আপোনাৰ ৰোজাখন নহব আপুনি যদি জিহাদ কৰে মানে আপুনি যদি বেয়া বেয়া কাম কৰে তেন্তে আপোনাৰ ৰোজাখন নহব আৰু এইবিলাক কাম কৰিলে আপোনাৰ ৰোজাখন নহব সো আপুনি যদি ৰোজা ৰাখে তেন্তে এইবিলাক কাম আপুনি কৰিব নোৱাৰে সো এক মাহ যদি আপুনি এইবিলাক কাম নকৰে অটোমেটিকলি এই এক মাহ পিছতে আপোনাৰ বিহেভিয়াৰটো ভাল হৈ যাব সো এইটো কাৰণে আপোনাক ৰোজা ৰাখিব কৈছে নাম্বাৰ 4 এতিয়া আপোনাক মই কৈ আছো ৰোজা ৰাখিলে কি হয় বা সায়েন্স কি কয় ৰোজা ৰাখিলে মানে এক মাহ ৰোজা ৰাখিলে আপোনাৰ অল বডিটো ৰিনিউ হৈ যায় তাৰ পিছতে আপুনি যদি এক মাহ ৰোজা ৰাখে তেন্তে আপোনাৰ কোলেষ্ট্ৰলটো কম হৈ যাব মানে আপোনাৰ হাৰ্ট এটাক হোৱাৰ চান্সটো বহুতই কম হৈ যাব আপুনি যদি মুছলমান তেন্তে এটা কথা আপোনাক কৈ আছো আপুনি মনত ৰাখিব আপুনি যদি ৰোজা ৰাখে তেন্তে ইফতাৰৰ সময়ত আপুনি কোল্ড ড্ৰিংক পান নকৰিব আপুনি যদি কোল্ড ড্ৰিংক পান কৰে তেন্তে আপোনাৰ বডিত বহুত বেমাৰ হ'ব পাৰে ভিডিঅ'টো চাই কেনেকৈ লাগিল আপুনি কমেন্ট কৰি কোৱা আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'ত লাইক কৰি দিয়া থ্যাংক ইউ